টিকেট দিয়া বিচাৰে লগতে আমি পলাম ঠিক একে প্ৰক্ৰিয়াৰ যে আমি এতিয়া প্লেনখন লৈ আহিছে দৰ্জাখন যে খুলি দিয়াৰ লগত আমি দৌৰ মাৰি হৈ সোমাই যোৱা ভিডিঅ' বনাম আৰু কেনেকৈ কি হয় ইয়াৰ পৰিৱেশ আপোনালোকক দেখাবলৈ যাম ইমান আল্টিমেট পৰিৱেশ আমি এটা ব্লগ বনাইছিলোঁ কিছুদিন আগত সিটো ৰাস্তাৰে গৈ পিনি আৰু সেই ব্লগটোৰ পিছতে আমি ভাবিলোঁ যে লখিমপুৰ এয়াৰপৰ্টটো নিচে কাষত কিন্তু কিয়নো ইয়াৰ সুযোগটো এৰি দিওঁ সেই ভাবি পিনি আমি আহি পিনি বাইদেউ এগৰাকী গাৰ্ড এগৰাকীৰ মানে পাৰ্মিশ্যন লৈ পিনি মনে মনে ভাবিলোঁ ফটো মৰা চলতে গৈ পিনি ভিডিঅ' কৰোঁগৈ সেই উদ্দেশ্যৰে আমি সোমাই আহিলোঁ ভিতৰত সোমাই আহি পিনি ধৰক এইবিলাক এনেকৈ যিটো দেখি আছে পিছফালে প্ৰকাশ বুলি কোৱা ভাইটি এজনে ধুনীয়াকৈ ৰেকৰ্ড কৰি আছে আৰু ৰেকৰ্ড কৰি থকাৰ ওপৰ ইঞ্চিও মানে ধৰক মানে মোৰ কিবা এটা ভাল লাগিলে আৰু মই ইমান ধুনীয়া পৰিৱেশটো আপোনালোকক নেদেখাই কেনে থাকিম বাৰু কওকচোন ইমান ধুনীয়া পৰিৱেশ যিসকলে আজিলৈকে আমাৰ এয়াৰপৰ্টৰ ভিতৰত সোমোৱা নাই সেইসকলেতো ভাবিছে এবাৰ চাবলৈ মন যায় মই এই ডাইৰেক্টলি নোৱাৰিলেগৈ ডিজিটেলিটো মই দেখাব পাৰিম চ' ডিজিটেলি দেখাবলৈ মই যত্ন কৰিলোঁ মনে মনে তথাপিও উইদাউট পাৰ্মিশ্যনত চুৰ কৰি আছিলোঁ তথাপিও ভয় লাগিছিলে মনত কিয়নো যদি ধৰা পৰিব বাই চান্স ভিডিঅ' ক'ৰবাত লিক হয় তেনে সেই যিসকলে আমাক সোমাবলৈ পাৰ্মিশ্যন দিলে সেইসকলৰ চাকৰি যাব ভয় লাগিলে তথাপি মানে কি কৰিলোঁ ইফালে ঘূৰি থাকিলোঁ ঘূৰি মেলি ইমান ধুনীয়া পৰিৱেশ মানে মই পূৰা বিমুগ্ধ হৈ গৈছোঁ এই পৰিৱেশৰ মানে ধৰক ইমান চাফ চিকুণকৈ ৰখা ইমান ধুনীয়াকৈ এয়াৰপৰ্টৰ পাৰ্কিং এৰিয়া ধৰক এইটো পূৰা গাৰ্ডেন টাইপৰ লাগি গৈছে সেয়ে বহুত ভাল লাগিলে গোটেই বন্ধুসকলৰ লগত আহি পিনি ভিতৰত ভিডিঅ' কৰি আছিলোঁ কিন্তু ভিডিঅ' কৰি থাকিলোঁ তথাপিও মানে কি কৰিলে গাৰ্ড এজনে দেখিলে আৰু গাৰ্ডজনী আহি আমাক কিবা কিবি সুধোতে মই ঘপককৈ গাৰ্ডজনী চান্স পাই পিনি সুধিলোঁ ভিডিঅ' কৰিব পাৰিম নি বুলি পাৰ্মিশ্যন পাই গ'ল পাৰ্মিশ্যন পোৱাৰ পিছত মই ৰৈ থাকিম আৰু মই ৰৈ থকা মানুহ ভিতৰত নহয় মই আছোঁ এতিয়া লখিমপুৰ এয়াৰপৰ্টৰ ভিতৰত চ' এয়াৰপৰ্টৰ ভিতৰত ইয়াৰ ভিতৰত এণ্ট্ৰি নাই চ' উইদাউট বৰ্ডিং উইদাউট টিকেট ভিতৰত এণ্ট্ৰি নাই আৰু ভিতৰত আমি ভিডিঅ' বনাব নোৱাৰোঁ চ' আপোনালোকক দেখাইছোঁ বেলেগ নহয় আমি বাহিৰৰ দৃশ্য পৰিৱেশ চাহ মই টোটেলি ফিদা হৈ গৈছোঁ আৰু লখিমপুৰ এয়াৰপৰ্টৰ পিছত আজি প্ৰথমবাৰ ফাৰ্ষ্ট টাইম সোমাইছোঁ আৰু ফাৰ্ষ্ট টাইম সোমাই পিনি ইমান মজা আৰু ইমান ধুনীয়াকৈ আছে চ' ইয়াৰ পৰিৱেশ চাওক সেই বিষয়ে জানিব বেছি নহয় অতি শীঘ্ৰে যে ইয়াৰ পাৰ্মিশ্যন লৈ পিনে আহিম তেতিয়া পাৰ্মিশ্যন লৈ আহিলে ফুল ভিডিঅ' বনাম আৰু কেনেকৈ কি হয় ইয়াৰ পৰিৱেশ আপোনালোকক দেখাবলৈ যাম ইমান আল্টিমেট পৰিৱেশ লখিমপুৰৰ এয়াৰপৰ্টৰ চ' এয়াৰপৰ্টৰ ভিতৰত আছোঁ এইফালেদি এণ্ট্ৰি হয় চ' এণ্ট্ৰি হৈ পিনি ভিতৰত গৈ পিনি কি কৰে আছে আপোনালোকে চাবলৈ পাইছে প্ৰস্থান हमारे देश का नेशनल फ्लैग जो है वंदे मातरम उसी के बाद ये देख लीजिए पार्किंग एरिया पार्किंग फॉर व्यक्ति আমি এইফালে যাব নোৱাৰিম সেইকাৰণে মই দেখাইছোঁ চাওক সেইজোপা গছ চাওক ইমান ধুনীয়া কাটিং কৰি ৰাখিছে চ' আল্টিমেট নাম্বাৰ মই 10/10 দিছোঁ কেনেকৈ পাইছে ইয়াৰ পৰিৱেশ এবাৰ এটলিষ্ট কমেণ্ট কৰি দিয়ক আৰু কমেণ্ট কৰি লগতে কি ক'ম দেখিছে নহয় ইয়াৰ পৰিৱেশ চাওক ইয়াৰ মানে যিটো মানে ইয়াৰ গাৰ্ডেন এৰিয়া আৰু এই পাৰ্কিং এৰিয়া কেনেকৈ লাগিছে সেই বিষয়ে কমেণ্ট কৰিব সেই বিষয়ে কমেণ্ট কৰাৰ লগতে চাওক না মই ফিদা হৈ গৈছোঁ টোটেলি মই গৈ আছোঁ ক'ত গৈ আছোঁ কি কৰি আছোঁ সেই বিষয়ে আপোনালোকক জনাই আছোঁ আৰু ইয়াৰ পাৰ্কিং স্পেচ ইমান ধুনীয়া আৰু ইমান ভালকৈ ৰাখিছে ইয়াৰ পৰিৱেশ আৰু সেইফালে টয়লেট হ'ব আজি মোক যিটো বহুত দিনৰ পৰা এটা আশা আছিলে চ' সেই আশা মই এই ভিডিঅ'ৰ জৰিয়তে মই প্ৰকাশ কৰিব পৰা নাই মানে পূৰা ফুল এক্সাইটেড বলক বেলেগ নহয় এতিয়া দেখাই দিওঁ ইয়াৰ টোটেল টাইটেলটো লীলাবাৰী এয়াৰপৰ্ট চ' লীলাবাৰী এয়াৰপৰ্টৰ ভিতৰত আছোঁ কিন্তু ভিতৰত মানে কি য'ত প্লেন লেণ্ড কৰে চ' তাত যাব নিদিয়ে তাত আহি পিনি মোৰ লগৰজন যিজন আছে আপোনাক দেখাইছিলোঁ দেখুৱাৰ লগত তাক মই আৰু এটা কুৱেশ্যন সুধোঁ যিটো কুৱেশ্যন মানে অলপ ফান টাইপৰ হয় সেই ফান টাইপৰ কুৱেশ্যন তাক সুধোঁ তাৰ পৰা জানিব বিচাৰোঁ চ' মই জানো আৰু আপোনালোকেও জানক জ্ঞান আমি যে ধৰ এতিয়া আমি উইদাউট টিকেটত আমি গুৱাহাটী বা কোনোবা এৰিয়াত যাওঁ বাছত যে উঠি পিনে যেতিয়া টিকেট বিচাৰে বা ট্ৰেইনত আমি উঠোঁ টিকেট যেতিয়া বিচাৰে লগতে আমি পলাম ঠিক একে প্ৰক্ৰিয়াৰ যে আমি আজি যেতিয়া প্লেনখন যেতিয়া খুলি দিয়াৰ লগত আমি দৌৰ মাৰি হৈ সোমাই যোৱা আমাক এৰেষ্ট কৰি ল'ব
গুচি গ'ল। মানে তেতিয়া কিমান বছৰ বা কিমান মাহৰ কাৰণে জেল হ'ব? তোমাৰ ফাইন হ'ব লগত জেলো হ'ব পাৰে। আৰু কিমান বছৰলৈ বুলি নহয়, তোমাৰ সেইটো ডাঙৰ ক্ৰাইম আৰু সেইটো। ভাবিছে নি মই কৰিম বুলি ভাবিছে নি? মই নকৰোঁ, কিন্তু মই এইটোৰ জৰিয়তে আপোনাকো সতৰ্ক কৰিছোঁ, আপুনি সেই কথা কেতিয়া ভাবিব বা কল্পনাই নকৰিব সেই বিষয়ে। পানীৰ ফিল্টাৰ, আৰু পানী ফিল্টাৰৰ পৰা আপুনি পানীও খাব পাৰে। আৰু কাষত থকা আপোনাৰ এই গ্লাছ লাগি আছে, এতিয়া ছাইডত মই দেখাই আছোঁ, এই ছাইডত থকা এই ইয়াত টিকেট কাউণ্টাৰ, টিকেট কাষসমূহ কাটি পিনি ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে। আৰু আজি ভিডিঅ'টো ফুল ক্ৰেডিট গ'জ টু এই মেমজনী ওলাইছে, মেমজনীৰ কাৰণে এইখিনি পচিবল। আৰু যদিহে নতুন ভিডিঅ'ৰ ক'ৰবাত নতুনকৈ আগতীয়াকৈ জানিব বিচাৰে, তেন্তে বেলেগ কৰিব নালাগে, মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব। ইনষ্টাগ্ৰামৰ লিংক শেষত দিয়া আছে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।